আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ জব ৰিলেটেড অন্য এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা গ্ৰামীণ ডাক সেৱক পোষ্টমাষ্টাৰ BPM বা পোষ্টমাষ্টাৰ ABPMৰ পোষ্ট মুকলি হৈছে। ইয়াতে পোষ্টৰ সংখ্যা উল্লেখ কৰিছে 30,041টা। ইয়াতে অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট আছিলে 3 আগষ্টৰ পৰা আৰু এপ্লিকেশ্যনৰ ক্লজিং ডেট হ'ব 23 আগষ্ট। ইয়াতে অনলাইন এপ্লিকেশ্যন কৰিবলৈ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কোৱা হৈছে যে কেণ্ডিডেটে মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে লোকেল লেংগুৱেজ জনা হ'ব লাগিব, তাৰোপৰিও কম্পিউটাৰৰ ওপৰত নলেজ থাকিব লাগিব আৰু চাইকেলিং কৰিব জানিব লাগিব। ইয়াতে এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত এইখিনি উল্লেখ কৰা আছে, আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। আৰু ইয়াতে এপ্লিকেশ্যনৰ ফিজটোৰ কথাও উল্লেখ কৰা আছে। ইয়াতে UR কেটেগৰীসকলে 100 ৰুপিজকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু SC ST PWD ফিমেল এক্সপিৰিয়েঞ্চ ট্ৰেন্স ওমেন্স এক্সপিৰিয়েঞ্চ এই কেটেগৰীসকলে কোনো ধৰণৰ অনলাইন পে'মেণ্ট দিব নালাগে।